একদম স্বাগতম কৰিছোঁ এটা নতুন এটা ভিডিঅ' আপোনালোকক একদম ক'ত গৈ আছোঁ জানেনে আজি একদম ৰাস চাবলৈ গৈ আছোঁ একদম ফুল এক্সাইটেড মানে ৰাস চাবলৈ গৈ আছোঁ আজি ক'ত মাজুলী নে ক'ত চাবলৈ গৈ আছোঁ আপোনালোকক পিছৰ পৰা কৈ আছোঁ মানে একদম ভিডিঅ'টো একদম শেষলৈকে চাব তেতিয়া গম পাই যাব আপোনালোকে ৰাস ক'ত চাবলৈ গৈ আছোঁ আমি তো আমি মানে আৰু এইবিলাক চাওক আমাৰ বন্ধুসকল এইফালে বিজি মেন আৰু এইফালে তো চাওক একদম মানে ৰাস চাবলৈ গৈ আছোঁ তো একদম খাই বৈ ল'ব লাগিব আৰু তাৰপিছত দোকানত আছে দোকানখন বন্ধ কৰি লৈ একদম গাড়ীত যাম গাড়ী মানে সেনেকুৱা বৰ বিশেষ স্পেচিয়েল গাড়ী নহয় অ'টত যাম হা একদম মানে ফুল জোচত যাম অ'টত একদম চ' 8টা বজাৰ পৰা শ্ব' আছে মানে ৰাসৰ তো অলপ সোনকালে যাব লাগিব তো ব'লক একদম তাতে গৈ লগ পাই আছোঁ আপোনালোকক সকলোবিলাক একদম শেষলৈকে দেখাম তো চাই থাকিব এতিয়া আমি ৰাস পাই গ'লো মানে ক'ত মানে ৰাসখন ক'ত হৈছে তো জনাইছোঁ মানে এতিয়া মানে আমাৰ চাবুৱাতে ৰাসখন প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট টাইম মানে আমাৰ ইয়াত চাবুৱাত মানে ৰাস হৈছে মানে তো চাবলৈ আহিছোঁ ফাৰ্ষ্ট টাইম মই ৰাস চাইছোঁ তো মানে এয়া চাওক ৰাসৰ পৰিস্থিতি ভিতৰত ৰাস হৈ আছে বৰ্তমান এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ ৰাসখন দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো ষ্ট্ৰীম নকৰাকৈ হা নিশা মোক আজি আপুনি চিনিব পৰা নাই মহাৰাজ একদম মানে ৰাসৰ যিখিনি মিউজিক চিষ্টেম গৈ থাকে মানে বেকগ্ৰাউণ্ড মিউজিকবিলাক একদম ক'ৰ পৰা দিয়ে চাব দেই এইবিলাক চাব উত্তর হোক কন্যায় হোক দৈবকী অষ্টম সন্তান দৈবকী কাল শিশুতে যে মই মোৰ বহু দিনীয়া পিয়াস পেলোৱা বিৰুতাৰ চকুৰ পানীৰে এই কংসক কৰ্তব্যৰ পৰা বিমুখ কৰিবি কেমেৰাটো মই লৈ ললোঁ যিহেতু আমি এইফালে চাব পাৰে ৰাস চাই আছোঁ আৰু ইফালে আছে ৰাকেশ ৰণাল আৰু মানে মোৰ চেনেল এটা আছে কষ্ট অসম বুলি ছাবস্ক্ৰাইব কৰিব লাগিব তাৰপিছত এইদিকে ৰাস চাই আছোঁ ভাল লাগিছে মানে তথাপি মানে যোনটো মাজুলী ভাইবটো সেইটো পোৱা নাই আৰু তোৰ চাই কেনেকুৱা লাগিছে ভাল লাগিছে কিন্তু ইমান এটা মানে মাজুলী নিচিনা লগা নাই আৰু স্মাইল কৰি চাইছোঁ নাই দেখি তাকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক যোনে ইয়াত মানে ছাবস্ক্ৰাইব বটনটো পিটিকি দিয়ক লগ
পাইছোঁ আগত এইফালে চাব পাৰে আৰু ধুনীয়া ধুনীয়া সৌন্দৰ্য দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এটা কথা গোটেই অসমখনতো মাজুলী হ'ব নোৱাৰে হয় নাই বাৰু আৰু গোটেই চাবুৱাখনো গোটেই অসমো চাবুৱা হ'ব নোৱাৰে সেইটো কাৰণে এইটো চাবুৱা ৰাস চাই আছোঁ আমি মাজুলী ৰাস বুলি ক'ব নোৱাৰি তো চাই থাকক কেমেৰাটো ছাবস্ক্ৰাইবাৰ নিজে নিজে কাটি থাকক চবেই ছাবস্ক্ৰাইব কৰিছে ভিডিঅ' মোৰ ইনভেষ্ট বেয়া লাগিছে বিষযুক্ত কৰি মাতৃ স্নেহ দেখুৱাই চলে বলে কৌশলে সিহঁতক স্তন পান কৰাই এফালৰ পৰা বধি যাবি যি আজ্ঞা মহাৰাজ ৰাগ চাই থাকোঁতে আহিবা মানে একদম কেনেকুৱা লাগিব আজি ৰাগ চাই তোমালোকৰ চাবলৈ আহিছোঁ কেনেকুৱা লাগিব গম নাপাওঁ কিন্তু চাই লওঁগে এতিয়ালৈকে ভিতৰলৈ যোৱাই নাই আৰু এইখিনি মানে কি ৰাগ বোলা বস্তুটো আমাৰ মানে সংস্কৃতত আছে আমাৰ পৰম্পৰা হয় চবতকৈ ভালেই লাগিব ভাল লাগিব সেইটো আশা লৈ আহিছোঁ এটা বস্তু চাবুৱাত প্ৰথমবাৰ পতাকা পাতিছে ইয়াত মই ইমান দিন লাগিলোঁ চাবুৱাত কিন্তু এইটো বস্তু নহয় টিকেট চিষ্টেম কৰিব নালাগিছিলে টিকেট বস্তু মানে কৰিব লাগিছিলে আৰু এই কথাটো যে মই কৈছোঁ যাতে গাত নলয় মানে আমাৰ চাবুৱাত মোৰ ঘৰৰ মানে ওচৰতে বা মই ক'ব বিচাৰিছোঁ এইটোৱে যে মানে কাৰোকো মই এটেক বা কিবা কৰি ক'ব বিচৰা নাই কাৰণ এটা কথা মানে টিকেট বনোৱা বস্তুটো হ'ব নালাগিছিলে আজি তোমাৰ ফাৰ্ষ্ট টাইম ৰাস কৰি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ন আৰু কিবা চিন আছেনে আৰু মোৰ অঘাপুৰৰ বলৰ চিন আছে আৰু ডাঙৰখিনিৰ বকাপুৰ আছে তোমাৰ নামটো মোৰ নামটো শৰ্মিষ্ঠা কলিতা ভাল লাগিলে দেই মানে ৰাসখন চাই কেনেকুৱা পাইছে আপোনালোকে জনাবচোন একদম কমেণ্ট মাৰি একদম মানে আমাৰ চবৰ ফাৰ্ষ্ট টাইম ৰাস দেই আমাৰ ৰাস কেনেকুৱা লাগিছে ভালেই লাগিছে কিন্তু যোনটো ভাইব পোৱা নাই লোকেল মানুহে হয় শিক্ষা দিবলৈ মানে সেই মাজুলীৰ পৰা আহিছে কিন্তু মানে সেই ভাইবটো পোৱা নাই মানে অলপ চাই আছোঁ আৰু চাই আছোঁ আৰু মানে ৰাস আৰু মানে ক'বলৈ গ'লে মাজুলী চোৱা নাই এতিয়া বৰ্তমান মই নেক্সট ইয়েৰ যাম কিন্তু মাজুলীখন